দেউতা, তই মোক বেয়া নাপাবি। তোৰ সপোনবোৰ মই পূৰণ কৰিব নোৱাৰিলোঁ। তই মোক লৈ বহুত সপোন ৰচিছিলি, বহুত কষ্ট কৰি পঢ়াইছিলি। কিন্তু চাচোন, মই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলোঁ। নিজে পচন্দ কৰি বিয়া হৈছিলোঁ। দেউতা, তইও ভাবিছিলি চাগে জোৱাই শিক্ষক যেতিয়া ভালেই হ'ব, তোৰ জীয়েৰক ৰাণী কৰি ৰাখিব। তই যে যিমান কষ্ট কৰি হলেও মোক ৰাজকুমাৰীৰ দৰে ৰাখিছিলি ন দেউতা। তোৰ জোৱায়ে তোৰ ৰাজকুমাৰীক ৰাণী কৰি ৰখাটো দূৰৰে কথা, তোৰ ৰাজকুমাৰী হৈ থকাৰ সুখকণো কাঢ়ি ললে। আচলতে মানুহে দেখাৰ দৰে কথাবোৰ প্ৰকৃততে নহয়ও দেউতা। দূৰৰ পাহাৰখন দেখিবলৈ বৰ ধুনীয়া, ওচৰ পালেহে গম পোৱা যায় তাৰ খলা বোমাবোৰ। মোক যিবোৰ প্ৰতিশ্ৰুতি দিছিল এইবোৰ সি ৰাখিব নোৱাৰিলেও দেউতা। ময়ো তোক দিয়া কথা ৰাখিব নোৱাৰিলো। তই মোক বেয়া পাই নাথাকিবি, মই তোক বৰ ভাল পাওঁ। আমাৰ ঘৰখনত পইচাৰ অভাৱ থাকিব পাৰে, কিন্তু কেতিয়াও ঘৰখনত মই মৰম চেনেহৰ অভাৱ পোৱা নাছিলো দেউতা। কিন্তু এতিয়া কি কম, কাকোৱে ক'ব নোৱাৰো। ভয় লাগে, কাৰোবাক ক'লে যেনিবা মোক হাঁহেই। মই যে নিজে চাই বিয়া হৈছিলো দেউতা, মই মানুহ চিনি নাপালো। তই মোক কৈছিলি আজিকালি মানুহ চিনাটো বৰ টানো আই, মানুহ চিনোতে অকণমান সাৱধান হবি। কিন্তু মই মানুহ চিনি নেপালো দেউতা। কাৰোবাৰ মিঠা কথাত ভুল গলো, সঁচা বুলি ভাবিলো, যাৰ বাবে নিজৰ জীৱনটো ধ্বংস কৰি পেলালো। তইতো মোক লৈ সদায় গৌৰৱ কৰিছিলি, কিন্তু মই তোৰ একোৱেই গৌৰৱ ৰাখিব নোৱাৰিলো। ভাবিছিলো চাকৰি এটা কৰিম, তোক চাম, মাক চাম, কিন্তু মোৰ সপোনবোৰ পূৰণ নহ'ল দেউতা। শেষত সকলো পিতৃ মাতৃকে এইটোৱেই কওঁ, ছোৱালী সদায় স্বাৱলম্বী কৰিহে বিয়া দিব, নহ'লে আৰু কিমানজনী পংখীৰ মৃত্যু হ'ব ঠিক নাই। ল'ৰাজনে কি কৰে চাই নহয়, ল'ৰাজন মানুহ হয় নে নহয় সেইটো চাইহে বিয়া দিব। কাৰণ ছোৱালী এজনী কেতিয়াও খাব নাপায় নমৰে, মৰে কিছুমান অমানুহৰ অমানৱীয় অত্যাচাৰত। সঁচাকৈ ছোৱালীৰ জীৱনটো ভাবিব লাগিলে বৰ দুখজনক। সেইবাবে আকৌ এবাৰ কৈছো, ছোৱালী এজনী স্বাৱলম্বী কৰিহে বিয়া দিব, যাতে কিবা এটা বিপদ হ'লে নিজে নিজকে চম্ভালিব পাৰে। নহ'লে আনৰ ওপৰত যদি নিৰ্ভৰ কৰি থাকে কেতিয়াও বিপদৰ পৰা ওলাই আহিবই নোৱাৰিব। শেষত এটাই কওঁ, পংখী সন্দিকৈয়ে ন্যায় পাওক, পংখী সন্দিকৈৰ আত্মাই শান্তি পাওক।